নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। ৰাতিপুৱাই সাজু হৈছোঁ চাদৰ মেখেলা পিন্ধি এডোখৰ বিশেষ ঠাইলৈ যাম। আজি 29 তাৰিখ, লগতে জানুৱাৰী মাহৰ শেষৰটো সোমবাৰ। এয়া সৰু মামা আৰু মন, আৰু পাছফালৰ ছিটটোত মই, সৰু মামী আৰু আমাৰ অকণমানি মৌজনী। আমাৰ মৌয়ে যে চকু টিপিয়াবলৈ শিকিছে। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেতিয়াহ'লে আমাৰ মৌক আপোনালোকে দেখিব। এতিয়া মৌ বহুত ডাঙৰ হ'ল। এই ঠাইখিনি বাৰু কাৰ কাৰ প্ৰিয় কমেণ্ট এটা কৰি জনাবচোন। যদি মোৰ ভিউৱাৰ্ছসকলৰ ভিতৰত কোনোবা ইয়ালৈ আহি পাইছে তেতিয়াও কমেণ্ট এটা কৰি জনাব। ইমান ধুনীয়া পুখুৰীটোৰ পাৰত কৃষ্ণচূড়াৰ তলত ফুচকা খোৱা আমেজেই সুকীয়া। মনটো ভাবিয়েই ভাল লাগিছে জানেনে। এয়া সৰু মামাই চাকি বন্তি কিনি লৈছে। আপোনালোকে ধৰিব পাৰিছেনে বাৰু আমি ক'লৈ আহিছোঁ? আমি আচলতে শিৱসাগৰৰ শিৱদৌললৈ আহিছোঁ। বহুদিনীয়া এটা আশা যে দৌলত আহি এগছি চাকি দিয়াৰ, আৰু সেই আশাটো লৈয়ে আজি আমি শিৱসাগৰৰ শিৱদৌল পালোহি। মানুহৰ সমাগম দেখিছেনে? যিহেতু আজি সোমবাৰৰ দিনটো শিৱভক্তসকলৰ কাৰণে ভাল বুলি জানো। সেইকাৰণে ইংৰাজী নতুন বছৰটো সকলোৱে যাতে শান্তিৰে পাৰ কৰিব পাৰে তাকে আশা লৈ ভগৱানৰ ওচৰত এগছি চাকি দিবলৈ আহিছোঁ। এয়া দৌলটোৰ বিষয়ে ধুনীয়াকৈ লিখা হৈ আছে, আৰু ইয়াৰ পৰিৱেশটো আপোনালোকে এবাৰ চাওকচোন। কৰ্দৈ হেৰিয়া এই দৌলটোৰ উচ্চতা প্ৰায় 180 ফুট আৰু ভেটিৰ প্ৰস্থ প্ৰায় 195 ফুট। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰুপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীৰ নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমে 1731 খ্ৰীষ্টাব্দত সোণৰ কলচীৰ সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰৰ পুখুৰী খন্দোৱা হৈছিল। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল, কিন্তু কলচীটো বা সোণখিনি খহাব নোৱাৰিলে। 1950 চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানতে আকৌ স্থাপন কৰা হয়। এই দৌলত সদায় শিৱৰ পূজা অৰ্চনা কৰা হয়। যিমানখিনি মই জানো, যিমানখিনি মই গুগলৰ পৰা পাইছোঁ সিমানখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি মোৰ কিবা ভুল হৈছে তেতিয়াহ'লে মোক মাফ কৰি দিব আৰু শুদ্ধ কৰি দিব বুলি আশা ৰাখিছোঁ। এয়া মন আৰু মই ভিতৰলৈ শৰাই লৈ যাবলৈ সাজু। বলকচোন ভিতৰৰ পৰিৱেশটো চাওঁ। এইজনী আমাৰ মৌ, কিমান ফূৰ্তি তাই চাওকচোন। শৰাই আগবঢ়াই আমি দৌলৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, আৰু এইফালে মানুহবিলাকে ৰছী পিন্ধিছে। আপোনালোকে বাৰু ৰছী পিন্ধেনে দৌললৈ আহিলে জনাবচোন, কমেণ্ট এটা কৰিব দেই। মই হ'লে ৰছী পিন্ধি ভাল নাপাওঁ, সেইকাৰণে নিপিন্ধিলোঁ। আৰু এয়া দৌলৰ ভিতৰতে থকা এটি কুণ্ড। দৌলৰ ভিতৰত কেমেৰা এলাউ নকৰে, সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া মন আৰু সৰু মামাই প্ৰসাদ খাই আছে, আমিও প্ৰসাদ খাম এতিয়া। এয়াই আমাৰ সৰু মামা আৰু সৰু মামীৰ সৰু পৰিয়াল। চৰাইবোৰ বোলে মৌৰ সখী হয়, আৰু মৌয়ে ইমান ফূৰ্তি পাইছে নহয় পাৰবিলাক ওচৰত দেখি। চাব দেই কিমান ফূৰ্তি কৰিছে তাই। এটি সময় পাৰ কৰি আমি শিৱসাগৰৰ শিৱদৌলৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। আপোনালোক যদি এতিয়াও কোনোবা দৌললৈ অহা নাই তেতিয়াহ'লে আহিব বুলি আশা ৰাখিছোঁ। এয়া হৈছে শিৱসাগৰৰ ফেমাছ হোটেল ৰসৰাজ। আমি ইয়াতে পুৰি খালোঁ, আৰু নেক্সট শিৱসাগৰৰ ব্লগ আহি আছে, আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।